आसामनि सोलोंथाइ मन्थ्रिनि नखर जिल्लायावनो फोरोंगिरिफोरनि गोहैलो आखु। धेमाजि जिल्ला सिंनि सिलापथारनि मेसाखि टंगानि गुदि फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे साथाम आखान्थि फोरोंगिरिफोरनि हेंथायै रायजोफोरनि अजद। फरायसालियाव आनजाद सोलिबाय थानाय समावबो सा 111 फरायसा फरायसुलिफोरनि इयुनखौ लानानै खेला गेलेनायनि अजद गाहाय फोरोंगिरि बिन'द पेगुजों लोगोसे आखान्थि फोरोंगिरि दिम्बेश्वर दले आरो बिश्वजित नरनि हेंथायै। मिथिनो हानाय बादिब्ला फरायसालियाव फरा फोरोंनायनि थाखाय फोरोंगिरिफोरा बांसिन समावनो नुजाथिया। बेबादिनो 30 सेप्तेम्बर अदेबानि मैया फरायसाफोरनि आनजाद सोलिफुबाय थानाय समावबो सासेबो फोरोंगिरिफोरा नुजाथियाखैमोन। जायनि जाउनाव फरायसा फरायसुलिफोरनि बिगोमाफोरा फरायसालिनि लांगोनायाव नुजाथिनानै फरायसा फरायसुलिफोरा इयुननि थाखाय सोलोंथाइ लानायाव खेला गेलेनाय फोरोंगिरिफोरनि हेंथायै गोख्रों राहा लानांगौ होनना दाबि खालामो। गुबुन फारसेथिं सिआरसिजों लोगोसे आइएसआ सिलापथारनि मेसाखि टंगानि गुदि फरायसालियाव खौरां लाहैनायजों लोगोसे फरायसालियाव नुजाथियै फोरोंगिरिफोरनि हेंथायै थाबैनो गोख्रों राहा लागोन होनना फोरमायो। যেটো ল'ৰা ছোৱালীবিলাকক লৈ হেতালি খেলিছে হয়, সেইটো মই গম পাইছোঁ। এতিয়া আহি মই সেইখিনি দেখিছোঁ আৰু এইটো মই বিভাগীয়ভাৱে তদন্ত কৰিম আৰু তেওঁলোকৰ শিক্ষকসকলকতো কাকো লগ নাপালোঁ, গতিকে এইটো ডিপাৰ্টমেণ্টেলি একশ্যন হ'ব। যিটো এক্সাম আছিলে হয় 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 এতিয়াতো সেইটোতো বহুত ভুল কাম হৈছে, বিশেষকৈ এইটো হেডৰটো বহুত ভুল। তেওঁ এজন মুৰব্বী, গতিকে সেইখিনি একশ্যন লোৱা হ'ব। যিহেতু ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা সপ্তাহত যিটো খোৱা বোৱা দিয়ে তেওঁলোকক সেইখিনি দিনটোত এদিন মাত্ৰ সপ্তাহত কণী দিয়ে, বাকী দিনবোৰ হয় 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 বুধবাৰ দিনাখন দিব লাগে কণী। একেলগতে চাৰিজন যিমান ষ্টাফ আছে এবচেণ্ট বুলি শুনিছোঁ। এতিয়া যোগাযোগ কৰিও একো মানে গম পোৱা নাই। তেওঁ ফোনতো তেওঁক হেৰি কৰা হৈছে, কিন্তু পোৱা নাই ফোনতো পোৱা নাই। আজি এইটো নতুন খবৰ নহয়, আগতো পূৰ্বতো এনেধৰণৰ বহু স্কুলত তেনে ঘটনা ঘটিছে, কিন্তু একশ্যন লোৱা দেখা নাই। একশ্যনটো লোৱা হয় আমাৰ একদম, এইটোতো হ'বই একশ্যন, এইটো নহ'ব লগা কথা। নাই 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 চৌকছ কেনেকৈ হ'ব? এতিয়াতো হেডৰটো এইটো পূৰা ভুল আছে ন। এতিয়া তেওঁ হেৰি এছিষ্টেণ্টসকলক হেৰি চম্ভালিব পৰা নাই, সেইটোতো পূৰা ভুল হৈছে, এইটো একশ্যন হ'ব। বাৰু হ'ব। মই এতিয়া ক'ব বিচাৰোঁ যে আমাৰ ছাৰসকলে এতিয়া আহে, কিন্তু হেডমাষ্টাৰ ছাৰে আমাৰ পৰীক্ষা দিয়াৰ সময়তো মাজত নাহিছিল, আৰু ডিম্বেশ্বৰ ছাৰ আৰু বিশ্বজিৎ ছাৰে আহিছিলে, আৰু কিন্তু আমি এইটো দিবলৈ ভাল পাইছিল, কিন্তু হেডমাষ্টাৰে নাহিছিল। এদিন এইটো গণিত পৰীক্ষাটোৱে আহিছিল আৰু বাকী পৰীক্ষা কেইটা দিন আহিছিল। আজি এক্সাম আছিলে নেকি? আছিল, প্ৰথম দ্বিতীয়ৰে আছিল। আজি আহিছে নে নাই? নাহিছে ছাৰ, এজনো নাহিছে আকৌ। কিয় অহা নাই আজি ছাৰহঁতে? নাজানো কিয় অহা নাই। গম নাপায়, একো পোৱা নাই। একোৱে পোৱা নাই। আকৌ তোমালোকৰ স্কুলত কিমান আছে ষ্টুডেণ্ট? কিমান আছে? 111 জন মান আছে ছাৰ। কেইজন আছে শিক্ষক? শিক্ষক 4 জন। আজি কোনো নাই? কোনোৱে নাই। আজি পাঠদান বন্ধ? বন্ধ। পঢ়া শুনা নাই কৰা? নাই কৰা। পৰীক্ষাটো নাই লোৱা? নলোৱা। চৰকাৰক কি জনাব? চৰকাৰক আৰু শিক্ষকসকলে ভাল হ'বলৈ জনাওঁ, আৰু আমাক ভালকৈ পঢ়া শুনাটো। আমি এতিয়া এদিনটো স্কুল আহিছিলে, কিন্তু পঢ়াবই নোৱাৰিলে। আমি কেনেকৈ পঢ়িম আকৌ? বাকী দিনো এনে থাকিলে আমি পঢ়িবই নোৱাৰিব। আমি এতিয়া হাইস্কুললৈ যাব, হাইস্কুলতো নাজানে কেনেকৈ থাকিম। পঢ়াবই লাগে আকৌ। এনেকৈ বন্ধ থাকিলে কি হ'ব? স্কুল এনে আহি আছে, শিক্ষকসকলে নাহে, কেনেকৈ আমি পাঠদান কৰিম? শিক্ষামন্ত্ৰীক কিবা ক'ব? মুখ্যমন্ত্ৰীয়ে ভালকৈ, আৰু সেইখন শিক্ষকসকলে আমাক সদায় দিনে আহিব লাগে, আৰু আমি পঢ়িবলৈ লাগে, আৰু আমি ভাল হ'ব লাগে। এইটোকে মই শিক্ষামন্ত্ৰীগৰাকীক জনাবলৈ বিচাৰিছোঁ। ধন্যবাদ। মই বিশেষকৈ এই বুঢ়ীহুটি সমল কেন্দ্ৰৰ অধীনৰ প্ৰায় 10খন স্কুল মই চাওঁ, আৰু বাকী মোৰ 2টা ক্লাষ্টাৰ আছে, আৰু এইখন স্কুলত মই প্ৰায় আহোঁ।
সেইকাৰণে আহোঁ যে এইখন স্কুলৰ যিজন হেডমাষ্টাৰলৈ মানে মোৰ যথেষ্ট ইয়াৰ ওপৰত সন্দেহ আছে আৰু তেখেতে যি দায়িত্ব আৰু কৰ্তব্য মানে প্ৰতি সজাগ নহয় আৰু বিভাগীয় যিবিলাক নীতি নিৰ্দেশনা আহি থাকে আমালৈ তেওঁক দিয়াৰ পিছতো তেওঁ খুব কম গুৰুত্ব দিয়ে। গতিকে আজি এই যিটো পৰিৱেশ বা পৰিস্থিতি হ'ব এই কথাটো মই আগতেও অনুভৱ কৰিছিলোঁ, কাৰণ মই বহুবাৰ তেওঁক জনাইছোঁ যে আপোনাৰ এই বিদ্যালয়খনৰ প্ৰতি যিটো দায়িত্ব বা কৰ্তব্য এইখিনি পালনত কিন্তু আপুনি ব্যৰ্থ হৈছে। গতিকে বিভাগ এটা ভালকৈ, বিশেষকৈ এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাবলৈ হ'লে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। গতিকে এই ল'ৰা ছোৱালীখিনিক লৈ কেতিয়াও হেতালি খেলিব নালাগে। গতিকে নিজৰ দায়িত্ব সুচাৰুৰূপে কিন্তু পালন কৰাটো উচিত বুলি কওঁ। কিন্তু তৎস্বত্বেও তেওঁ এই দায়িত্বৰ প্ৰতি তেওঁ সজাগ নহ'ল, যাৰ কাৰণে তেওঁ আজি এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। এইবোৰ যিটো পৰীক্ষা আছিল, পৰীক্ষাবিলাকক কি কৰা হ'ব? আজিৰ পৰীক্ষাটো কাইলৈ পতাৰ ব্যৱস্থাটো কৰিবই লাগিব, কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ আমিতো হেতালি খেলিব নোৱাৰোঁ। এইটো আমি যিকোনো প্ৰকাৰে পতাৰ ব্যৱস্থা কৰিম আৰু ইয়াৰ বাবে যিখিনি তেওঁলোকৰ দুখ হৈছে সেইখিনি বিভাগৰ ফালৰ পৰা যিখিনি একশ্যনটো হ'বই আৰু মই এজ এ CRCC হিচাপে ইয়াৰ যিখিনি মই ইয়াত আহি যিখিনি পাইছোঁ সেইখিনি নিশ্চয় বিভাগক জনাম। এইখন স্কুলৰ প্ৰধান শিক্ষক আৰু সহ শিক্ষক কেইজন আছে? ইয়াতে প্ৰধান শিক্ষকক লগাই আৰু সহকাৰী শিক্ষক 3জন আছে। প্ৰধান শিক্ষকজন হৈছে বিনোদ পেগু, সহকাৰী শিক্ষক বিশ্বজিৎ নৰহ আছিল। বিশ্বজিৎ নৰহ অৱশ্যে ইয়ালৈ আহিছিল, অহাৰ পিছত তেওঁ আজি NPSৰ এটা কাম আজি কৰিবই লাগে বুলি বিভাগৰ ফালৰ পৰা এটা নিৰ্দেশনা দিয়াৰ পিছত তেওঁ তালৈ গুচি গ'ল, কিন্তু আচলতে পৰীক্ষাটো পাতি তেওঁ যাব লাগিছিল, সেইটোত তেওঁ ভুল হৈছে। তৃতীয়জন হৈছে সহকাৰী শিক্ষক ডিম্বেশ্বৰ দলে। তেখেত অলপ দিনৰ আগতে ছাছপেণ্ড হৈ আছিল আৰু আজি তেওঁ এটা কেছত মানে তেওঁ এটেণ্ড হ'ব লগা হোৱাৰ কাৰণে তেওঁ ইয়াত আহি পিনে গুচি যাব লগা হ'ল। আৰু চতুৰ্থজন যি সহকাৰী শিক্ষক শশী দলে আছিল, তেওঁ বয়সৰ খাতিৰত মানে ভলণ্টিয়াৰ ৰিটায়াৰ লৈছে। গতিকে এই 4জন শিক্ষকেই ইয়াত আছে। আজি আমি ভাত বনাবলৈ আহিছিলোঁ। তাৰপিছত 2টা মাষ্টৰ আহিছিলে, 2টা মাষ্টৰ অফিচত গ'ল। এজন হেডমাষ্টৰ অহা নাই, হেডমাষ্টৰ নোহোৱাৰ কাৰণে আমি ভাতটো আজি নবনালোঁ। ছাত্ৰ ছাত্ৰী আজি ঘূৰি গৈছে। ছাত্ৰ ছাত্ৰী আজি ঘূৰি গৈছে মানে বেছি ঘূৰি যোৱা নাই বাৰু। আমাৰ আজি কিবা 2টা ক্লাছ আছে পৰীক্ষাটো ল'বলৈ আহিছিলে। তাৰপিছত এছিষ্টেণ্ট মাষ্টৰ এজনে কৈছে মোক, তুমি ভাতটো বনাব নালাগে, বনাব কিন্তু চব্জিকেইটা নিজে লৈ আনিবি, তাৰপিছত স্কুলখন চাই ল'বি বুলি কৈ গুচি গ'ল মানে। তাৰপিছত মই ক'লোঁ ছাৰক ক'লোঁ, ছাৰ মই স্কুলটো ল'ৰা ছোৱালীক চামনে, ৰান্ধনি ভাত চব্জি বনামনে, আজি এটা মাষ্টৰো অহা নাই বুলি ক'লে। তেতিয়া নৰ ছাৰে ক'লে কিবা হেডমাষ্টৰক ফোন মাৰিলে, হেডমাষ্টৰে চুইচ অফ কৰিছে। আজি পৰীক্ষাও নল'লো ন? আজি পৰীক্ষাও লোৱা ৰন্ধা বঢ়া যা যোগাৰ আমাক পূৰা দিয়ে আৰু হেডমাষ্টৰ নাহিলেও আমি নিজে দোকানত গৈ আমাৰ কিমান যি যোগাৰ লাগে আমি আনি নিজে বনাওঁ। সপ্তাহত কিমান দিন মাছ মাংস তেনেকৈ? সপ্তাহৰ মূৰে বুধবাৰে আমাক কণী দিয়ে। তাৰপিছত মাংসটো বাৰু নিদিয়ে, কিন্তু কণীটো দিয়ে আৰু। কিন্তু 1 মাহৰ মূৰত এবাৰ আমাৰ মাংস দিয়ে বাৰু। প্ৰতিদিনে ভাতটো আমি খুৱাই আছোঁ। কিমান ছাত্ৰ ছাত্ৰী আছে? ছাত্ৰ ছাত্ৰী 101জন এতিয়া আছে। 101জন নে 11জন? 111জন। আজি থাকি যাব, আজি খাদ্য থাকি যাব। এইখিনি ক'ত মেনেজ কৰিব? মেনেজ কৰিব মানে এনেকুৱা, আমাৰ ষ্টুডেণ্টৰ মতে আমি ভাতটো নবনাওঁ, কাৰণ আমাৰ মিচিং এৰিয়া। আমাৰ ভাতটো এদিনৰ ভাতটো 2 দিনে বনায়। মানে আমি য'ত 10 কেজি বা 8 কেজি বনাব লাগে, আমি তেতিয়া তাত 12 কেজি বনাওঁ। মানে আমাৰ কিবা পেট ভৰাকৈ মানে স্পষ্টকৈ পেট ভৰাকৈ খায় আৰু অভিভাৱকে আমাক কৈ থৈছে, আপোনালোকে যিমানে যি নহওক আমাক পাৰিলে 2 দিনেই ক্ষতি কৰক, কিন্তু ভাতকেইটা আমাৰ ভালকৈ পেট ভৰাকৈ দিয়ক, আমাৰ ল'ৰা ছোৱালী ভাত নোখোৱাকৈ যায় বুলি আমি তেনেকৈ দিয়ে মানে। সপ্তাহত তেন্তে কেইদিন খায় পেট ভৰা? খায় সপ্তাহত যেতিয়াই বনায় তেতিয়াই খায় আৰু আমি কেতিয়াও কিবা মিছ নকৰোঁ আৰু ভাত বনোৱাটো।